কাপোৰ লুকাই থৈ দিছে দেখা নাই নেকি সি এই বদমা আছিল কৃষ্ণ অ' আমাৰ প্ৰথমটো লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক দেখুৱাবলৈ গৈছোঁ পাটাচাকুচিৰ ৰাস মহোৎসৱ গতিকে বলক আমি পাটাচাকুচিৰ ৰাস মহোৎসৱ উপভোগ কৰোঁ মহাদেৱে কাল আছিলে না মলৰ আকালৈকে ভাং খাইছে এতিয়া অলপ বদলিছে দেচোন হাতী মানুহৰ সংঘাত চলিব।